আজি আমাৰ বাবে এটা বৰ বিশেষ দিন সেয়েহে ভাবিলোঁ ভিডিঅ' আকাৰ ৰাখি থওঁ ৰাতিপুৱাই ওলালোঁ ছোৱালীক স্কুলত থ'বলৈ বুলি আজি যিহেতু তাই প্ৰথম স্কুললৈ গৈছে সেয়েহে দুইজনী ওলালোঁ স্কুলত থ'বলৈ তাৰপাছতে এজন এজনকৈ এনেকৈ শাৰী পাতি সোমাবলৈ দিছে আজি প্ৰথম দিন যিহেতু পেৰেণ্টছকো সোমাবলৈ দিছে ইয়াত দেউতাকে লগত লৈ এনেকৈ সোমাই গৈছে আৰু তাত ফটো মাৰিছে গৈ ক্লাছৰুম পালেগৈ আজি যিহেতু ক্লাছ নহয় কিতাপ নিবলৈ নাই দিয়া নালাগে কৈছে সেয়েহে নাই নিয়া আৰু ইউনিফৰ্মো সকলো ল'ৰা ছোৱালীয়ে পোৱা নাই কিছুমানৰ পালে কিছুমানৰ নাই পোৱা সেয়েহে নিজৰ ড্ৰেছত গ'লেই হ'ল তাৰপাছতে ইয়াত প্ৰেয়াৰ টাইম আৰু এই সময়কণ আছিলে খুব ভাল লাগে মই ভিডিঅ' আকাৰে কৰি আনিলোঁ তাই যিহেতু প্ৰথম গৈছে ইমান একো বুজি পোৱা নাই সেয়েহে ভিডিঅ' আকাৰ ৰাখি থ'লে তাই চাবলৈ ভাল পাব চাই সেয়েহে এনেধৰণে ৰাখি থ'লোঁ ডাঙৰখিনি ষ্টুডেণ্ট এনেধৰণে বাহিৰত লৈ আনি কৰিছেহি আৰু সৰুখিনি যিখিনি প্ৰথম গৈছে নাৰ্চাৰী LKG সেইখিনি ৰুমৰ ভিতৰতে এনেধৰণে প্ৰেয়াৰ কৰোৱা হৈছে আৰু মই ভিডিঅ' এইটো কাৰণেই কৰিলোঁ যাতে তাই স্মৃতি হিচাপে পিছত চাব পাৰে খুব ডিচিপ্লিনৰ মাজেৰে পৰিৱেশটো চলাই আচলতে ভাল লাগিলে দেখি আৰু আজি প্ৰথম দিন হিচাপে আপোনালোকে তাইক আশীৰ্বাদ কৰিব এগৰাকী ভাল মানুহ হোৱাৰ লগতে যাতে তাই শিক্ষা জীৱনটোও ভালে কুশলে যায় আজি স্কুল যিহেতু ফুল টাইম হোৱা নাই 10:30লৈকেহে হৈছে সেয়েহে আমি ৰৈ দিলোঁ সেইকণ সময় অলপমান আঁতৰি দিলোঁ প্ৰেয়াৰ কৰি হোৱাৰ পাছতে আমি ৰ'লোঁ অলপ টাইম আৰু সেই 1.5 ঘণ্টা সময় নচোৱালে কিবাকিবি গোৱালে এনেধৰণেই পাৰ কৰিলে আচলতে খেলা ধূলাৰ মাজেৰে আজি প্ৰথম দিনটো পাৰ কৰাইছে তেনেধৰণে ক্লাছৰুমৰ ভিতৰতে এয়া ছুটি হৈ গ'ল এনেধৰণে এজন এজনকৈ আকৌ বাহিৰলৈ ওলাবলৈ দিছে আৰু আজিৰ দিনটো স্মৃতি হিচাপে এনেধৰণে সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ লগতে তাইক মৰম দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ